নমস্কাৰ অসমবাসীৰে স্বাগতম জনাইছোঁ আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাবলৈ বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ঈদত কুৰবানী নিদিয়ে গৰু ম'হ। ঈদৰ পূৰ্বে কুৰবানীক লৈ ধুবুৰীত গ্ৰহণ কৰা হৈছে ডাঙৰ পদক্ষেপ। ধুবুৰী জিলা মাৰ্কাজ কমিটি ঈদগাহ কমিটিৰ বিশেষ ঘোষণা। ধুবুৰীত এইবাৰ ঈদত কুৰবানী নিদিয়ে গৰু ম'হ। ধুবুৰী জিলায়ুক্ত আৰক্ষী অধীক্ষকৰ সৈতে হোৱা বৈঠকত এই সিদ্ধান্ত। গো সুৰক্ষা আইন কাৰ্যকৰীকৰণৰ দিশত নজৰ ৰাখিব প্ৰশাসনে। কেৱল ছাগলী আৰু ভেড়াহে কুৰবানীৰ নিৰ্দেশ জিলায়ুক্তৰ। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। কেইবাটাও নিয়ম মানিলেহে লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে ধন। নিয়ম ভাঙিলে কাটি দিয়া হ'ব অৰুণোদয় হিতাধিকাৰীৰ নাম। অৰুণোদয় আঁচনিক লৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰে। ৯,০০০ টকা লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে। আগতে যিসকলে ১২০০ টকাকৈ লাভ কৰিছিলে এতিয়াৰ পৰা লাভ কৰিব ৯,০০০কৈ টকা। পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ থাকিব লাগিব অৰুণোদয় হিতাধিকাৰী। বেংক একাউণ্ট ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ। পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিলে অৰুণোদয় হিতাধিকাৰীয়ে নাপাব অৰুণোদয়ৰ ধন। সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব অৰুণোদয় হিতাধিকাৰীৰ। পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব অৰুণোদয় হিতাধিকাৰীৰ। পৰিয়ালৰ কোনো সদস্যৰ নামত ৪চকীয়া বাহন ট্ৰেক্টৰৰ বাহিৰে থাকিব নোৱাৰিব অৰুণোদয় হিতাধিকাৰীৰ। বিধৱা মহিলা, অবিবাহিতা মহিলা, ৮৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলা, দিব্যাংগ বা বিশেষভাৱে সক্ষম ব্যক্তি, লিংগ নিৰ্বিশেষ, চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধা ভত্তা বা কৰা বৃদ্ধা মহিলাসকল, থুকা-থুকি বা মাৰাত্মক ৰোগত যেনে HIV, থেলেচেমিয়া, হিমফিলিয়া আদি আক্ৰান্ত পৰিয়াল। ইয়াৰ ভিতৰত বিশেষভাৱে অগ্ৰাধিকাৰ পাব অৰুণোদয় হিতাধিকাৰীয়ে। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ মিয়াৰ অটপালি অসভ্যালি। কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত মিয়া টমটম চালকৰ। মিয়া আছাদুলৰ টমটমত উঠি ঘৰলৈ গৈছিল ছাত্ৰীগৰাকী। ঘৰলৈ গৈ থকা অৱস্থাতে অশ্লীল ইংগিত যুৱতীগৰাকীক। বাহনখন ৰখাবলৈ দিয়াৰ স্বত্তেও ৰখোৱা নাছিল আছাদুলে। যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে আটক কৰে আছাদুলক। নগাঁৱৰ চামুগুৰি শিৱস্থান ২ নং গৰুমৰাত এই কাণ্ড। ইতিমধ্যে আছাদুলক আটক কৰিছে চামুগুৰি আৰক্ষীয়ে। ৰাজ্যত পুনৰ মিয়াৰ অটপালি অসভ্যালি। কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত মিয়া টমটম চালকৰ। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। গুটখা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান। প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী। গুটখা খাই য'তে ত'তে পিক পেলোৱাসকল সাৱধান। ধৰা পৰিলেই ভৰিব লাগিব জৰিমনা। গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা। প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত, বিদ্যালয়ত সৃষ্টি কৰিব নোৱাৰিব ৰেড স্পট। পাৰ্ক, বাছ আস্থানতো কৰিব নোৱাৰিব ৰেড স্পট। নগাঁও পৌৰসভাই জাৰি কৰিছে এই জাননী। নিয়ম উলংঘা কৰিলেই লোৱা হ'ব আইনী ব্যৱস্থা। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী ভয়ংকৰ খবৰ। বিজেপিৰ নাক কাটিলে জিলা সভাপতিয়ে। মহেন্দ্ৰ দাসৰ লাজ লগা কাণ্ড। বিজেপিৰ নাক কাটিলে জিলা সভাপতিয়ে। নাৰী সুৰক্ষাৰ কথা কোৱা বিজেপিতে নাই নাৰী সুৰক্ষা। দলৰে মহিলা কৰ্মীলৈ অশ্লীল প্ৰস্তাৱ মহেন্দ্ৰ দাসৰ। বৰপেটা বিজেপিৰ জিলা সভাপতি মহেন্দ্ৰ দাসৰ লাজ লগা কাণ্ড। মহেন্দ্ৰ দাসৰ অশ্লীল হোৱাটছআপ মেছেজক লৈ বিজেপিত তীব্ৰ চৰ্চা। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক অভিযোগ মহিলাগৰাকী। জনাবলৈ বিচাৰিছো ইয়াৰ পৰৱৰ্তী খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ ১৫ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। শীঘ্ৰেই কৰক আবেদন। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড,
পেন কাৰ্ড থাকিলেই লাভ কৰিব পাৰিব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। তো অসমবাসী ৰাইজে এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে নিতৌ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।